हेलो बंधुসকল आनसारी सर एटीपी चैनल सकलोके स्वागतम जनाइछु DSE आसाम PGT रिक्वायरमेंट 2023 अर्थात 2023 सনৰ কাৰণে पोस्ट ग्रेजुएट टीचार एडभार्टाइजमेंट आহি গৈছে মুঠতে পোষ্ট আছে 1385 টা পোষ্ট আছে আৰু ইয়াৰ কি কোৱালিফিকেশন লাগিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াৰ বিষয়ে এই ভিডিওটোৰ জৰিয়তে জনাবলৈ লৈছো নাম্বাৰ অফ পোষ্ট 1385 एलिजिबिलिटी क्राइटेरिया एज लिमिट दिया है 21 और पूरा 38 इयर्स और एज रिलैक्सेशन আছে ओबीसी एमओबीसी কাৰণে 3 इयर्स अर्थात 41 বছৰ বয়সলৈকে কৰিব পাৰিব एचसी एसटी কাৰণে আছে 5 इयर्स एक्स सर्विसमैन 2 इयर्स पीडब्ल्यूडी 10 इयर्स और ইয়াৰ বাবে লগইন কৰিব লাগিব madhyamik.assam.gov.in ত লগইন কৰিব লাগিব এডুকেশন কোৱালিফিকেশন পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব লগতে हायर सेकेंडरी टेट पास হ'ব লাগিব B.Ed লাগিব पोस्ट ग्रेजुएट अर्थात मास्टर डिग्री 50% मार्क থাকিব লাগিব और हायर सेकेंडरी टेट पास হ'ব লাগিব और ইয়াতে मार्क रिलैक्सेशन আছে एचसी एसटी ओबीसी एमओबीसी কাৰণে रिलैक्सेशन আছে और जनरल कास्टर কাৰণে मिनिमम 60% मार्क থাকিব লাগিব टेट পৰীক্ষাত अर्थात क्वालिफाइड হ'ব লাগিব और ইয়াৰ কাৰণে जी क्राइटेरिया আছে সেই ক্ৰাইটেৰিয়া মতে 1385 টা পোষ্টৰ কাৰণে এপ্লাই কৰিব লাগিব और यार मोट सैलरी दिया हुए पे स्केल আছে 11800 और सैलरी 22000 और पूरा 97000 लैके আছে डायरेक्टर ऑफ सेकेंडरी एडुकेशनर পৰা এই এডভাৰটাইজটো পাবলিশ কৰা হৈছে এই এডভাৰটাইজ মতে এপ্লাই কৰিব লাগিব অতি সোনকালে ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু যি সকল ক্যান্ডিডেটে পাস কৰিছে हायर सेकेंडरी टेट पास কৰিছে যি সকল 60% मार्क আছে সেই সকলে হে এপ্লাই কৰিব পাৰিব আৰু एचसी एसटी ओबीसी কাৰণে 55% मार्क থাকিব লাগিব টেট পৰীক্ষাত আৰু মাস্টাৰ ডিগ্ৰী অৰ্থাৎ এমএ এমএসসি এমকম প্ৰত্যেকৰে মিনিমাম 60% मार्क থাকিবই লাগিব আৰু 55% मार्क থাকিব লাগিব एचसी एसटी ओबीसी কাৰণে যি সকল ক্যান্ডিডেটৰ এলিজিবিলিটি আছে সেই সকল ক্যান্ডিডেটে হে ইয়াতে এপ্লাই কৰিব পাৰিব বিশেষকৈ হায়াৰ সেকেন্ডাৰী টেট পাস কৰা ক্যান্ডিডেটে হে এপ্লাই কৰিব পাৰিব যি সকলে এলপিএমই পাস কৰিছে সেই সকলে নহব এলপি টেট বা ইউপি টেট পাস কৰিছে সেই সকলৰ কাৰণে নহব যি সকলে হায়াৰ সেকেন্ডাৰী টেট পাস কৰিছে সেই সকলৰ কাৰণে হে এটো প্ৰযোজ্য হ'ব